বন্ধু বান্ধৱীসকল, মাইনিজ কৰ্ণাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা DIY লৈ আহিছোঁ আপোনালোকলৈ। খালী টিনৰ টেমাইদি আমি কি কৰিব পাৰোঁ চাওঁ। তাৰ বাবে মই এটা টিন লৈছোঁ গাখীৰৰ আৰু আঠা লগাই লৈছোঁ আৰু লৈছোঁ এখন জিন্স পেণ্টৰ কাপোৰ। সেই কাপোৰখনেৰে এইটো মই মেৰিয়াম। প্ৰথমতে এয়া ভালদৰে আঠা লগাই লৈছোঁ। মই ইয়াত ফেভিকল আঠাই ইউজ কৰিছোঁ, বিশেষ বেলেগ আঠা বা গ্লু গানৰ আঠা ইউজ নাই কৰা। এতিয়া এখন কাপোৰেৰে মেৰিয়াই লওঁ। মোৰ ওচৰত এখন কাপোৰেই আছিলে, সেইকাৰণে মেৰিয়াইছোঁ। আপোনালোকৰ ওচৰত যেনেকুৱা কাপোৰ থাকে তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া দুই মূৰে ভালদৰে আঠা লগাই লওঁ। পিছফালেও আঠা লগালোঁ আৰু ভিতৰ ফালেও আঠা লগাই ল'লোঁ। এতিয়া আকৌ ইয়াৰ জোখ লৈ গোলকৈ কাপোৰ টুকুৰা কাটি লৈ ইয়াৰ পিছফালে লগাই দিম। এয়া চাওক। এনেকুৱা ভিডিঅ' আপোনালোকে আৰু আগলৈ পাই থাকিব বিচাৰে যদি মোৰ চেনেলটো প্লিজ আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব, কেনেকুৱা লাগিলে ক'ব। এডাল লেচ লৈছোঁ, পুৰণা ছোৱালীজনীৰ ফ্ৰকৰ টুকুৰা তাৰমানে ফ্ৰকৰ পৰা এৰুৱাই লৈছোঁ। লগাই ল'লোঁ ওপৰে তলে। সেই ফ্ৰকৰ পৰাই এটা মই ফুল বনাই লৈছোঁ। সেই ফুলটো চাওঁচোন ক'ত লগালে ভাল লাগিব। মই ওপৰতে লগালোঁ, ভাল দেখিলোঁ ওপৰতে লগাওঁতে, মানে মই ওপৰতে লগালোঁ। এয়া এনেকৈ মই বস্তুবোৰ থৈছোঁ, চাওক ফাইনেল লুক। আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।